আহিছে আহ ন Hello guys, welcome back to my YouTube channel here at Vlogs. So আজি আমি সাইকেল রাইডিং কৰি আছো আৰু কিছে আমাৰ গ্যাং আছে। এ আমাৰ লগত ইউটিউবত নতুনকৈ আহিছে এজন পংকজ। হাই কৈ দিয়া। হাই। এয়া আগত গৈ আছে জনাৰ্দন ভাই। এয়া পিছত আৰু দুজন আহি আছে। তো ভিডিওটো চাই থাকক, আজি ভিডিওটো ধামাকা হ'বলৈ গৈ আছে। চাই থাকক, আজি এটা সুন্দৰ জায়গাত যাম। সাইকেল লৈ গৈ আছো। মাস্ক পিন্ধি লৈছো, নহ'লে পুলিচৰ পৰা ধুলাই পৰি যাবলৈ আছে। আপোনালোকো মাস্ক পিন্ধি থাকক আৰু চেনিটাইজাৰ কৰি থাকক। চাইকেল চলাই থাকিব লাগে মাজে মাজে। মই চাইকেলত উঠি আছো বাৰু, তাৰপিছত মই ঘূৰিয়াটো চলাই যাম। এই আমাৰ গেং, চাইকেলৰ গেং। আহি দিয়া গৌতম। ক্ষমা কৰা। গৌতম, গৌতম, কেনেকুৱা লাগিছে আজি আহি? মজা নে? এই হাইলাইট কেইটা কৰিলি চুলিত? বহুত দিন হ'ল। কেইটকা ল'লে? আমাৰ মাজুলীত আহিব 20 টকাত হাইলাইট কৰি যাব। আৰু নদী দেখিবলৈ পাব। এয়া চাওক কি সুন্দৰ সুন্দৰ নদী, চাই থাকক। পানী বাঢ়ি গৈছে। আগত জনাৰ্দন ভাই কাটিং দি গৈ আছে, চিংগল গৈ আছে। চেন পৰি গ'ল মাৰ্লি ভাগৰ। মাৰ্লি ভাই ভাগৰ চেন ছিগি গৈছে, চেন ছিগানা পৰি গৈছে। এয়া চেন তুলি আছে। এয়া এবাৰ চিনেমেটিক জেগাটো কি বুলি কয়? চেলেগাঁও। চেলেগাঁও। ইয়াত কেনেকুৱা জেগাটো? বহুত ভাল জেগা, বহুত ভাল জেগা। আপোনালোকে দেখিছে কিমান সুন্দৰ সুন্দৰ নাজাৰা। একদম আহিলে মনটো ফ্ৰেছ ফ্ৰেছ লাগি যায়। गौतम कुछ बोल दो। क्या बोलूँ? आपको हिंदी में बोल दो। ये कौन कौन से जगह के बारे में पूछेगा सब कुछ बता देगा। टैक्सी बात चलाया गौतम। আমাৰ ৰাইডাৰসকলে সেই চাইকেল ষ্টাণ্ড কৰি আছে, শিকি আছে মানে। পাৰফেক্ট হোৱাকৈ না, পাৰফেক্ট হ'লে আপোনালোকে ভিডিঅ' পাই যাব। এয়া শিকি আছে, আপোনালোকে চাই লওক। হেল্ল' গাইজ, আমি এতিয়া জংঘলৰ ভিতৰত আহিছো, আপোনালোকে চাই লওক। এই আমি কি বটল লৈছো এতিয়া? এই গাইজ আমি কি কল আহিছো এতিয়া? গাইজ আমি কি কল আহিছো কৈ দে। আমি ঢেকীয়া শাক বুটলিবলৈ আহিছো। আমি ঢেকীয়া শাক বুটলি আছো, চাই থাকক ভিডিঅ'টো। এনজয় কৰি আছো পুৰা লকডাউনত। বস্তু ফ্ৰেছ ফ্ৰেছ ঢেকীয়া। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কিয় ছাবস্ক্ৰাইব নকৰে? দুখ লাগি যায় নহয়। আজিকালি ভিডিঅ'বোৰ আপোনালোকে নোচোৱা হৈছে। আপোনালোকে কি ভিডিঅ' বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব, ক'ত ক'ত বুজাব লাগে। এয়া চাওক কি নাজাৰা। ঢেকীয়া পাইছা নাই গৌতম? কিমান পাইছ? এই তোৰ হাতত কমকেহে পাইছে দেখোন। কোনো পাইছা?
এই ঢেকীয়াটো কিহৰ লগত খোৱা হ'ব আজি ৰাতি? আজি আমি মাছৰ লগত খাব লাগিব। মাছৰ লগত? গাহৰি আৰু মাছৰ লগত খাব লাগিব। গাহৰি আৰু মাছৰ লগত খাব বোলে সিহঁতি ঢেকীয়া শাক। আজি সৰু সুৰা এটা খানাও হ'ব। ফটো পাই যাব আপোনালোকে, ইনষ্টাগ্ৰামত ফ'ল' কৰিব হিৰণময় হাজৰিকা। মই মাত্ৰ এইকেইডাল ঢেকীয়া পাইছোঁ, চাই লওক আপোনালোকে। এইকেইডাল ঢেকীয়া মই মানে ইমান ভালকৈ চিনি নাপাওঁ, কৈ মুঠতে এইকেইডাল ঢেকীয়া পাইছোঁ আৰু বুটলি আছোঁ। আজি এসোপা ঢেকীয়া লৈ যাওঁ। আজি এটা সৰু সুৰা খানা হ'ব। খানা মেইন। আমাৰ ঢেকীয়া বুটলাৰ মাজত আমাৰ মেইনজন আহি পাইছেহি, পিপৰ হাজৰিকা। আৰু কিবা এটা একশ্যন। হিৰণময় দা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, যিমান পাৰা চেনেলটোত ভিউ দিবা। থেংক ইউ। আৰু ই অলপ একশ্যন অলপ দেখুৱাব। নোৱাৰো, মই আজি ভৰিত দুখ পাই আছো। ভৰিত দুখ পাই আছে। নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব ইয়াৰ ষ্টান ভিডিঅ'। এতিয়া আমাক ঢেকীয়া শাক বুটলাত অলপ সহায় কৰি দিব। আমাৰ ঢেকীয়া শাক চাই লওক কিমান হ'ল। এয়া বহুত হ'ল ঢেকীয়া শাক, আৰু লগৰবিলাকে ঢেকীয়া শাক বুটলি আছে। ইয়াৰ ভণ্টি কেইজনমানে ঢেকীয়া শাক বুটলি আছে, চাই লওক। আমাৰ ঢেকীয়া শাক ভাগ কৰা হৈ গৈছে। এয়া আমাৰ জনাৰ্দন ভাই আৰু মোৰ ভাগত এয়া পৰিলে, আৰু সিহঁতে এয়া পৰিলে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। কিমান পালি? ইয়াক সৰু ল'ৰা বুলি ঠগিলে, ইয়াক কমকৈ দিলে।